নমস্কাৰ দেহা কলিজাই সকলোকে স্বাগতম জনাইছো। আজি মই আহিছো এখন ধুনীয়া ঠাইলৈ। আকাশত ডাৱৰ, কাষত সেউজীয়া পাহাৰ, এইফালে ৰাস্তাত আকৌ গৰু। ইমান ধুনীয়া লাগিছে পৰিৱেশটো, চাওকচোন। আজি আহিছো মই মামীৰ ৰিজৰ্টলৈ বুলি। ৰিজৰ্টখনৰ নাম হৈছে ভানি গ্ৰীণছ। ব'লকচোন তেনেহ'লে ভিতৰলৈ বুলি সোমাই যাওঁ। সোমাই আহি প্ৰথমতে গেটতে চেকিং কৰিব। যিকোনো এজনৰ পান কাৰ্ড বা আধাৰ কাৰ্ড দিব লাগিব। তাৰ পাছত দিব লাগিব সোমোৱাৰ কাৰণে এণ্ট্ৰি ফিজ। এখন গাড়ীৰ প্ৰতি 500 টকাকৈ লৈছিল। ফাইনেলি আমাক নিবৰ কাৰণে এখন গাড়ীও আহি গ'ল। এই গাড়ীখনত উঠিয়েই আজি দিনটো ফুৰিম। মামীৰ ৰিজৰ্টখনত সোমাই আমাক ৱেলকাম বহুত ধুনীয়াকৈ কৰিছিলে। আজি আমাৰ লগত সুস্মিতা মাহীহঁতো আহিছে। এই টমটমৰ নিচিনা গাড়ীবিলাকত উঠিবলৈ মোৰ বৰ ভাল লাগে। আহি পায়ে মই আকৌ ফটো মাৰিবলৈ লাগি গ'লোঁ। বতৰটোচোন ক'লা মলা কৰিহে আহিছে। বৰষুণ দিব বুলি মনে মনে বৰ ভয় লাগি আছে। এই যে দেখিছে ধুনীয়া ঘৰটো, এইখন হৈছে ইয়াৰ ভিতৰতে থকা ৰেষ্টুৰেণ্ট। ভানি গ্ৰীণছৰ চাৰিওকাষে বাগান আছে। এনেও বাগানৰ মাজৰ পৰিৱেশবিলাক মোৰ বৰ ভাল লাগে। ব'লকচোন তেনেহ'লে আমি এতিয়া ৰেষ্টুৰেণ্টৰ ভিতৰলৈ বুলি সোমাই যাওঁ। এইফালে আকৌ আমাৰ ৰাইজসকলে ভিডিঅ' কৰাত ব্যস্ত। আজি মানে আমাৰ গেলাৰীটো ফুল কৰিহে এৰিব। ওপৰত অৱশ্যে বনাইহে আছিলে। মই চাবলৈ বুলিহে ওপৰলৈ বুলি উঠি গৈছিলোঁ। ইমান পৰিষ্কাৰ কৰি ৰাখিছে ৰেষ্টুৰেণ্টখন। চানচতে ডান্স মাৰি ৰিলছ দুটামানো বনাই ল'লোঁ। এয়া হৈছে ৰেষ্টুৰেণ্টৰ বাহিৰ ভাগটো। বৰ ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি ৰাখিছে। প্ৰথমতে অলপ ফ্ৰেছ হৈ লওঁ। টয়লেট কৰিবলৈ বুলিয়ে বাহিৰতে লাইন পাতি আছোঁ। আমাৰ আকৌ ভণ্টীয়ে মুকলি পাই পিটপিটাই ঘূৰি ফুৰিছে। বাহিৰত টিকা ফটা ৰ'দ দি আছে যদিও ফিৰফিৰিয়াকৈ বতাহ এচাতিও মাৰি আছে। এইটো হৈছে ভানি গ্ৰীণছৰ ছুইমিং পুল। মোৰ লগত এয়া হ'ল সুস্মিতা মাহীহঁতৰ আইতা। এইবাৰ মই ড্ৰেছটো সলাই ল'লোঁ, যাতে ধুনীয়া ঠাইত ধুনীয়া ধুনীয়া ফটো তুলিব পাৰোঁ। এইবাৰ যাওঁ আমি ভানি গ্ৰীণছত থকা ডাক হাউচটো চাবলৈ বুলি। যিহেতু এটা জেগাৰ পৰা বেলেগ এটা জেগালৈ যাবলৈ বুলি বহুত দূৰ, সেইবাবে গাড়ীখন নহ'লে নহয়েই। এইজন হৈছে মোক ফটো তুলি দিয়া জ্যোতিষ্মান দাদা। ইমান ধুনীয়া লাগিছে চাওকচোন, সৌ পুখুৰীৰ মাজত থকা ঘৰটো। দেখিছেনে লেম্পবিলাক ইমান ধুনীয়াকৈ সজাই থৈছে। পানীৰ মাজত হাঁহবিলাক থাকিবলৈ কাৰণেও ঘৰ এটা বনাই দিছে। পাহাৰটোৰ নিচেই কাষতে আমি আছোঁহি। ইমান ধুনীয়া সেউজীয়া পৰিৱেশ চাওকচোন। দলংখনত ৰিলছ দুটামান বনাবলৈ বুলি গৈছিলোঁ। পিছে ভাগি আছে বুলি কোৱা শুনি ভয়তে গুচিয়ে আহিলোঁ। এই কেইজোপা হৈছে গানবিৰিনা গছ। আজি মই ফাৰ্ষ্ট টাইম দেখিছোঁ দেই। এইবাৰ আকৌ মই ড্ৰেছটো সলাই ল'লোঁ। যিমানহে ভাগৰ লাগিছে অকণমান বতাহ খাই খাই বহি আছোঁ। বৰ ধুনীয়া বতাহ মাৰি আছিলে জানেনে। গধূলি হ'বৰে হ'ল। হাঁহবিলাকো ঘৰলৈ বুলি গৈছেগৈ চাওকচোন। আমিও তেনেহ'লে লাহে লাহে ঘৰলৈ বুলি যাওঁগৈ আৰু। আজিলৈ তেনেহ'লে দেহা কলিজা আহিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আকৌ লগ পাম। বাই বাই।